আপুনি যিমান ধৰণৰ কুকুৰ দেখিছে তাৰ ভিতৰত বিস্ময়ী কুকুৰটো চাওক। এই কুকুৰটোৰ নাম হৈছে য়োগী আৰু ইয়াক ডগ উইথ এ হিউমেন ফেচ বুলিও কোৱা হয়। মানে এটা এনেকুৱা কুকুৰ যিটো নেকি দেখাত মানুহৰ নিচিনা, এনেকুৱা মুখমণ্ডল যি পৃথিৱীৰ কোনো কুকুৰৰ ওচৰত নাই। জাপানৰ প্ৰযুক্তিবিদ্যাৰ বিষয়ে তো আপোনালোকে নিশ্চয় জানে। ই বেলেগ দেশতকৈ কিমান বেছি প্ৰযুক্তিগতভাৱে আগবাঢ়ি আছে। তো জাপানত এটা চেগায়া অ'চেন ডম আছে, এটা গাঁথনি আছে যাৰ ভিতৰত কৃত্ৰিম সাগৰৰ পাৰ উপস্থিত হৈ আছে। সাধাৰণতে মানুহে সাগৰৰ পাৰত গৰমৰ সময়ত আনন্দ কৰিবলৈ যায়, কিন্তু এই কৃত্ৰিম সাগৰীয় পাৰত আপুনি বছৰটো যিকোনো সময়তে যাব পাৰিব। আৰু ইয়াৰ ভিতৰত থকা তাপমান, বাতাৱৰণ, জলবায়ু এই সকলো বস্তু কৃত্ৰিমভাৱে নিয়ন্ত্ৰণ হৈ আছে। পৃথিৱীৰ সকলোতকৈ বিস্ময়মূলক ঠাইৰ ভিতৰত ই এটা হয়। আপোনালোকেতো দবা খেলৰ বিষয়ে নিশ্চয় জানে, কিন্তু আপুনি জানেনে বছৰ 1950 চনৰ আগত সঁচা জীৱনৰ দবা খেল খেলা হৈছিল? সঁচা জীৱনৰ দবা খেল মাটিৰ ওপৰত চেছবৰ্ড বনাই তাত সকলো সঁচাকৈ ৰাখি এই খেলটো বেলেগ বেলেগ মানুহে খেলিছিল। আপোনালোকে কেতিয়াবা নহয় কেতিয়াবা ছাগলী নিশ্চয় দেখিছে, কিন্তু কেতিয়াবা আপুনি তাৰ চকু যদি চাইছেনে আৰু সন্মুখৰ পৰাই চাইছেনে? সাধাৰণতে সকলো জীৱ জন্তুৰে চকুৰ মণিটো ঘূৰণীয়া দেখা যায়, কিন্তু ছাগলীৰ চকুৰ মণিটো চাৰিচুকীয়া হয়। বিশ্বাস হোৱা নাই? যদি আজিয়ে চাই ল'ব। সকলো দেশৰে সাধাৰণতে ৰাজধানী আছে, যেনেকৈ ইণ্ডিয়াৰ নিউ দিল্লী। কিন্তু আপুনি জানেনে কিছুমান এনেকুৱাও দেশ আছে যাৰ দুখন ৰাজধানী আছে, আৰু এখন দেশটো এনেকুৱাও আছে যাৰ 3খন ৰাজধানী আছে। এইখন চাওক লিষ্ট। ইয়াত আপুনি দেখিছেই চাগে যে সাউথ আফ্ৰিকাৰ 3খন ৰাজধানী আছে, প্ৰেটৰিয়া, কেপটাউন আৰু ব্ল'ইমফেণ্টিষ্ট। এই যে ফটোটো আপোনালোকে পৰ্দাত দেখি আছে, ইয়াক চালে আপোনাৰ এনেকুৱা লাগিব যে ই সঁচা নহয় আৰু ই কম্পিউটাৰৰ দ্বাৰা বনোৱা হৈছে। কিন্তু আপুনি জানি আচৰিত হ'ব, ই মেক্সিকোৰ এখন সঁচা ঠাই, এখন এনেকুৱা ঠাই য'ত সকলো ঘৰৰ ডিজাইন একে হয় আৰু ই বহুত দূৰ ধৰি আগুৰি আছে। আপুনি সকলো ধৰণৰ বাইক দেখিছে, সকলো ধৰণৰ দামী বাইক, ডিজাইন থকা বাইক, বিভিন্ন ধৰণৰ। কিন্তু আপুনি জানেনে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বাইক কোনখন? এইখন। ইয়াৰ নাম হ'ল ৰেগ' ডিজাইন XXL চপাৰ আৰু ই সন্মুখৰ পৰা শেষলৈকে 1005.84 চেণ্টিমিটাৰ দীঘল হয়। সকলো দেশৰে ৰাষ্ট্ৰীয় সংগীত আছে, কিন্তু স্পেইন দেশৰ যি ৰাষ্ট্ৰীয় সংগীত আছে মাৰ্চা ৰিয়েল, ই অকল মিউজিকহে হয়। ইয়াৰ ভিতৰত কোনো ধৰণৰ শব্দ নাথাকে। হিপ্পোপটেমাছ, এই জন্তুটো আপুনি টিভি নহ'লে চিৰিয়াখানাত নিশ্চয় দেখিছে, কিন্তু এই জন্তুটো দেখাত যিমান অদ্ভুত হয় সিমান অদ্ভুত ইয়াৰ গাখীৰ হয়। ইয়াৰ গাখীৰৰ ৰং আপুনি বগাৰ সলনি গোলপীয়াহে দেখি পাব। বিশ্বৰ যিমান দেশ আছে সকলো দেশৰে ৰাষ্ট্ৰীয় ফ্লেগ ত্ৰিভুজ আকাৰ নহ'লে আয়ত আকাৰত দেখা যায়, কিন্তু নেপাল বিশ্বৰ এনেকুৱা একমাত্ৰ এখন দেশ যাৰ ৰাষ্ট্ৰীয় ফ্লেগৰ আকাৰ ত্ৰিভুজৰ দৰে বা আয়তৰ আকাৰৰ দৰে নহয়। ক'বলৈ গ'লে ই ইউনিক ডিজাইনৰ ফ্লেগৰ নিচিনা হয়। পেৰিছৰ জনাজাত আইফেল টাৱাৰটোৰ নাম আপোনালোকে নিশ্চয় শুনিছে বা ফটোত হ'লেও দেখিছে, যদিও বা সঁচাকে দেখা নাই। আৰু আপুনি নিশ্চয় জানে ই কিমান ওখ হয়। ই দিনততো ঠিকে থাকে, কিন্তু ৰাতি ইয়াক উজ্জ্বল কৰি তুলিবৰ বাবে ইয়াত লাইট লগোৱা হৈছে, বহুত ডাঙৰ লাইট। আপোনালোকে জানেনে যদি আপোনালোকে সেই লাইটবোৰ গণনা কৰে তেতিয়াহ'লে কিমান পাব? 20,000 লাইট। শুনাত চাগে অলপ কম নিচিনা লাগিছে, কিন্তু ই ইমানেই বিদ্যুৎ শক্তি খৰচ কৰে যিমান খৰচ এখন গাঁৱত হয়, আৰু ইয়াৰ কাৰণে ই ৰাতি উজ্বলি থাকে। লাক্সেমবাৰ্গ এনেকুৱা একমাত্ৰ দেশ য'ত চৰকাৰে নিৰ্ধাৰিত কৰিছে যে ঠিক 1 মাৰ্চ 2020 চনৰ পৰা ইয়াৰ গোটেই জনসাধাৰণৰ যাতায়াত ব্যৱস্থা বিনামূলীয়া হৈ যাব। হয়, বিনা পইচাত যাতায়াত ব্যৱস্থা, লাগিলে সি দুখীয়াই হওক বা ধনীয়ে হওক। এনেকুৱা কৰা ই পৃথিৱীৰ একমাত্ৰ দেশ হ'ব 2020 চনৰ পিছত। মাউণ্ট এভাৰেষ্ট যদি আপুনি উঠে, কি তাত আপুনি 4G টাৱাৰ পোৱাৰ আশা কৰিবনে?
4G টো বাদেই দিয়ক, কি আপুনি তাত 2G নেটৱৰ্ক পোৱাৰ আশা কৰিবনে? অসমততো টাৱাৰৰ বাবে বহুত অসুবিধা, তো মাউণ্ট এভাৰেষ্টত আৰু কেনেকৈ 4G টাৱাৰ পাব তাকেই ভাবিছে চাগে আপোনালোকে। কিন্তু বাস্তৱত সঁচাকৈ তাত ফুল স্পীডত 4G টাৱাৰ পোৱা যায়। ধন্যবাদ হুৱাই কোম্পানী, যিয়ে তাত ফুল স্পীডত 4G টাৱাৰ প্ৰেৰণ কৰি আছে। জাপানত যি বিশ্বৰ গতিশীল বুলেট ট্ৰেইন আছে, তাৰ গড়মান গতিবেগ ঘণ্টাত 350 কিলোমিটাৰৰ পৰা 450 কিলোমিটাৰ হয়, আৰু ই ইমানেই সমান্তৰালভাৱে নলৰাকৈ চলে, যদি চলি থকাৰ সময়ত তাৰ ভিতৰত আপুনি কইন এটা থিয় কৰাই থয়, ই তেতিয়ালৈকে নপৰে যেতিয়ালৈকে তাক আপুনি হাতেৰে স্পৰ্শ কৰি পেলাই নিদিয়ে। ভালদৰে চাব, ভাৰতীয় নোটৰ বিষয়ে ইয়াৰ পৰাই আপুনি গোটেইখিনি কথাই গম পাব। যদি আপোনালোকে আগতে এই চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈছে তো বহুত ধন্যবাদ, আৰু যদি আপোনালোকে এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু লগতে বেল আইকনটো দবাই দিব, কিয়নো ই আপোনালোকৰ বাবে একেবাৰে ফ্ৰী। 10 টকীয়া নোটৰ পিছফালে এই ছবিটো আপুনি দেখিছে, ই কোণাৰ্ক ছান টেম্পল, যি কোণাৰ্ক উৰিষ্যাত আছে, আৰু ইয়াক দেশৰ মহান মন্দিৰৰ ভিতৰত ধৰা যায়। 20 টকীয়া নোটত ইলোৰাত থকা কৈলাশ টেম্পল দিয়া আছে, যি মহাৰাষ্ট্ৰত উপস্থিত আছে। 50 টকীয়া নোটত কৰ্ণাটকত থকা ষ্টোন চেৰিয়টৰ ছবি দিয়া আছে। 100 টকীয়া নোটত ৰাণী কা বাহ নামৰ ইতিহাস ঠাই, যি গুজৰাটত উপস্থিত আছে, তাৰ ছবি দিয়া আছে। 200 টকীয়া নোটত মধ্যপ্ৰদেশত উপস্থিত থকা চাঞ্চি স্তূপৰ ছবি দিয়া আছে। 500 টকীয়া নোটত জনাজাত ৰেড ফৰ্ট মানে লালকিল্লাৰ ছবি দিয়া আছে, যি আমাৰ নিউ দিল্লীত উপস্থিত আছে। শেষত 2000 টকীয়া নোটত, যি আমাৰ ভাৰতৰ মংগলযান, যিয়ে মাৰ্চ গ্ৰহৰ ওপৰত পৰ্যবেক্ষণ কৰি আছে, তাৰ ছবি দিয়া আছে।